আজি আমি আলোচনা কৰিবলৈ লৈছো অসমীয়া কবি কবিতা সংকলন আৰু উল্লেখযোগ্য কবিতাৰ বিষয়ে। ইয়াৰ আগৰ ভিডিঅটো অসমীয়া কবি কবিতা সংকলন আৰু উল্লেখযোগ্য কবিতাৰ বিষয়ে আলোচনা কৰা হৈছিল। আজি তাৰ পৰৱৰ্তী কবি কেইজনৰ বিষয়ে আলোচনা কৰা। জ্যোতিপ্ৰসাদ আগৰৱালা 1903 তেওঁৰ জন্ম আৰু 1951 তেওঁৰ মৃত্যু। তেওঁৰ কবিতা পুথিখনৰ নাম হৈছে লুইতৰ পাৰৰ অগ্নিসুৰ। তেওঁৰ উল্লেখযোগ্য কবিতা কেইটা হৈছে কুমাৰ মোহন, চিত্ৰলেখা, পোহৰ গান, সাৱধান সাৱধান, মহাশূদ্ৰ। নেক্সট কবিজন হৈছে কমলেশ্বৰ চলিহা 1904 পৰা 1984 লৈকে তেওঁৰ জীৱন সীমা। তেওঁৰ কবিতা পুথি কেইখন হৈছে কণমৌ, মুকুলি 1927, গুণগুণ 1930 আৰু চন্দিতা 1941। ইয়াৰ পিছৰ কবিজন হৈছে গণেশ গগৈ 1910 to 1938 তেওঁৰ জীৱন সীমা। তেওঁৰ কবিতা পুথিখন হৈছে পাপৰি 1935ত প্ৰকাশ হয় আৰু তেওঁৰ আন এখন কবিতা পুথি হৈছে স্বপ্নভংগ আৰু সেইখন 1945ত প্ৰকাশ হয়। নেক্সট কবিজন হৈছে দেৱকান্ত বৰুৱা। নেক্সট কবিজন হৈছে দেৱকান্ত বৰুৱা 1914 to 1996 জীৱন সীমা। তেওঁৰ কবিতা পুথি হৈছে সাগৰ দেখিছা, বহুত অসমীয়া সাহিত্যত বহুত চৰ্চাত এই কবিতা পুথিখন সাগৰ দেখিছা আৰু এই কবিতা পুথিখন প্ৰকাশ হয় 1948ত। তেওঁৰ উল্লেখযোগ্য কবিতা হৈছে লাচিত বৰফুকন আৰু আমি দুৱাৰ মুকলি কৰোঁ। নেক্সট কবিজন হৈছে সীতানাথ ব্ৰহ্ম চৌধুৰী 1908 to 1982 হৈছে তেওঁৰ জীৱন সীমা। তেওঁৰ কবিতা পুথি কেইখন হৈছে কমলকলি 1925, আবেগ চকুলো ফুলেশ্বৰী দৈমাৰী 1976, বেণুধৰ ৰাজখোৱা 1872 to 1955 তেওঁৰ জীৱন সীমা। তেওঁৰ কবিতা পুথি কেইখন হৈছে অসমীয়া ভাই 1901 আৰু পঞ্চ কবিতা 1905, শিপুৰীৰ বাতৰি 1919, দেহাৰ প্ৰলয় 1929। নেক্সট কবি হৈছে উমেশ চৌধুৰী 1898ত তেওঁৰ জন্ম আৰু 1953 তেওঁৰ মৃত্যু। তেওঁৰ কবিতা পুথি হৈছে অমৃত মন্থন আৰু ত্ৰিবেণী। নেক্সট কবিজন হৈছে অমূল্য বৰুৱা। তেওঁৰ জীৱন সীমা হৈছে 1922 to 1956। তেওঁৰ কবিতা পুথিখনৰ নাম হৈছে অচিনা 1964ত প্ৰকাশ হয়। তেওঁৰ উল্লেখযোগ্য কবিতা কেইটা হৈছে কুকুৰ, কয়লা, বেশ্যা, বিপ্লৱী আৰু আন্ধাৰৰ হাহাকাৰ। নেক্সট কবিজন হৈছে হেম বৰুৱা 1914 to 1977 হৈছে তেওঁৰ জীৱন সীমা। তেওঁৰ কবিতা পুথি হৈছে বালিচন্দ্ৰা 1962, মনময়ূৰী 1967। তেওঁৰ উল্লেখযোগ্য কবিতা হৈছে মমতাৰ চিঠি, বান্দৰ, পূজা, আইতা আৰু ইস্তাহাৰ। নেক্সট কবিজন হৈছে নৱকান্ত বৰুৱা 1926 to 2002। তেওঁৰ কবিতা পুথি কেইখন হৈছে হে অৰণ্য হে মহানগৰ 1951ত প্ৰকাশ হয়, এটি দুটি এঘাৰটি তৰা 1958ত প্ৰকাশ হয়, জ্যোতি আৰু কেইটামান স্কেচ 1960ত প্ৰকাশ হয়, সম্ৰাট 1962ত প্ৰকাশ হয়, ৰাৱণ 1963ত প্ৰকাশ হয়, মোৰ আৰু পৃথিৱীৰ 1973ত প্ৰকাশ হয়, ৰত্নাকৰ আৰু অন্যান্য কবিতা 1986ত প্ৰকাশ হয়, এখন স্বচ্ছ মুখাৰে 1990ত প্ৰকাশ হয়, দলঙৰ টামি ঘোঁৰা প্ৰকাশ হয় 1999ত আৰু সূৰ্যমুখীৰ অংগীকাৰ প্ৰকাশ হয় 1990ত।
আৰু নৱকান্ত বৰুৱাৰ উল্লেখযোগ্য কবিতা কেইটা হৈছে ইয়াত নদী আছিল পলহ লিফ্ট জোখ পখিলাৰ জন্ম আৰু দেশ নেক্সট কবিজন হৈছে হৰি বৰ কাকতি 1929 to 2006 তেওঁৰ কবিতা পুথি হৈছে কোনোবা শীতৰ এক বগা সন্ধিয়া 1971 ত প্ৰকাশ হয় আৰু হৰি বৰ কাকতিৰ কবিতা 1978 ত প্ৰকাশ হয় সময় বালিৰ খোজ 1981 ত প্ৰকাশ হয় মন কাগজৰ নাও 1982 ত প্ৰকাশ হয় চিনাকি চিনাকি গোন্ধ 1984 কবিতা সমগ্ৰ 2005 তেওঁৰ উল্লেখযোগ্য কবিতা হৈছে অনুৰ বৰা সন্ধি আৰু বলকা নেক্সট কবিজন হৈছে হোমেন বৰগোহাঁই 1932 to 2021 তেওঁৰ কবিতা পুথি হৈছে হৈমন্তী 1987 তেওঁৰ উল্লেখযোগ্য কবিতা কেইটা হৈছে সাপ বিকল্প স্মৃতি শাশ্বতী অৰণ্য আৰু মহানগৰ নেক্সট এজন উল্লেখযোগ্য কবি হৈছে অজিত বৰুৱা 1928 to 2015 তেওঁৰ কবিতা পুথি কেইখন হৈছে কিছুমান পদ্য আৰু গান 1982 ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য 1989 গছ প্ৰেমৰ পদ্য 2000 আৰু কিছুমান পদ্য আৰু গান 2001 তেওঁৰ উল্লেখযোগ্য কবিতা কেইটা হৈছে তীখা হাতুৰি জেংৰাই 1963 আৰু মন কুঁৱলী সময় নেক্সট কবিজন হৈছে মহিম বৰা 1926 to 2016 কবিতা পুথি ৰঙাজিয়া 1978 উল্লেখযোগ্য কবিতা মাছ পুখুৰী কেশৱ মহন্ত 1926 2006 কবিতা পুথি আমাৰ পৃথিৱী 1946 মোৰ যে কিমান হেপা মোৰ হুকান কলিজাৰ কুহিবাত 2000 আগন্তক 1963 তোমাৰ তেজ 1985 উল্লেখযোগ্য কবিতা আগুনৰ কুঁৱলী খেত কহুৱা ফুল নেক্সট কবিজন হৈছে হীৰেণ ভট্টাচাৰ্য 1932 to 2012 কবিতা পুথি ৰৌদ্ৰ কামনা 1964 মোৰ দেশ মোৰ প্ৰেমৰ কবিতা 1969 বিভিন্ন দিনৰ কবিতা 1974 সুগন্ধি পখিলা 1981 শশীৰ পথাৰৰ হৈছ পথাৰৰ মানুহ 1991 ভালপোৱাৰ ডিক্সো বাটেৰে 2000 মোৰ প্ৰিয় বৰ্ণমালা 1995 কবিতাৰ ৰোড 1976 সুগন্ধি শিপা 2005 হীৰেণ ভট্টাচাৰ্যৰ কবিতা সমগ্ৰ 2011 আৰু তাৰ উল্লেখযোগ্য কবিতা কেইটা হৈছে মোৰ দেশ মোৰ আৰু পৃথিৱীৰ এটো শস্যৰ পথাৰ টাইপিংটো ভুল হৈছে শস্যৰ পথাৰ মানুহ হৈ আছে শস্যৰ পথাৰ মানুহ নেক্সট কবি গৰাকী হৈছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ 1933 to 2004 তেওঁৰ জীৱন সীমা কবিতা পুথি হৈছে বন ফৰিঙৰ ৰং 1967 দিনৰ পাছত দিন 1977 সমীপেশু 1977 অন্তৰংগ 1978 সুদীৰ্ঘ দিন আৰু ঋতু 1982 শব্দৰ ইপাৰে শব্দৰ সিপাৰে 1992 অমিতাভ শব্দ 1994 নিৰ্বাচিত কবিতা 1995 উল্লেখযোগ্য কবিতা এমুঠি কবিতা দ্ৰৌপদী মৰ্মান্তিক প্ৰফেসৰ আৰু কৰুণাতম নেক্সট কবিজন হৈছে নীলমণি ফুকন 1933 to 1933 তেওঁৰ জন্ম তেওঁৰ কবিতা পুথি কেইখন হৈছে সূৰ্য হেনু নামি আহে এই নদীয়েদি 1963 নিৰ্জনতাৰ শব্দ 1965 আৰু কি নৈ শব্দ 1968 ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে 1972 কাইট গোলাপ আৰু কাইট 1975 গোলাপী জামুৰ লগ্ন 1977 কবিতা 1981 নিত্যৰতাৰ পৃথিৱী 1985 অলপ আগতে আমি কি কথা পাতি আছিলো 2003
সাগৰ তলিৰ শংখ 1994 আৰু তেওঁৰ উল্লেখযোগ্য কবিতা কেইটা হৈছে ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত উলমি থকা গোলাপী জামুৰ লগ্ন মুঠি মুঠিকৈ কাটি তোৰ ঠেকিয়াৰ আঙুলি এইকেইটা হৈছে নীলমণি ফুকনৰ উল্লেখযোগ্য কবিতা নেক্সট কবিজন হৈছে ভবেন বৰুৱা 1981 তেওঁৰ জন্ম কবিতা পুথি সোণালী জাহাজ 1977 বগা জুই কলা জুই আৰু অন্যান্য কবিতা 2002 তেওঁৰ উল্লেখযোগ্য কবিতা কেইটা হৈছে আন্ধাৰৰ হাত অশ্বাৰোহী কুঁৱলীবোৰ শিলাস্তৰৰ গভীৰত হৰে কৃষ্ণ ডেকা তেওঁৰ জন্ম হয় 1943 তেওঁৰ কবিতা পুথি কেইখন আছে স্বৰবোৰ 1973 ৰাতিৰ শোভাযাত্ৰা 1975 আন এজন 1986 ভাল পোৱাৰ বাবে এহাৰ 2003 হান মিহলি বৰ্ণমালা 2010 মোৰ মানুহজনীৰ বাবে এটা প্ৰেমৰ পদ্য সময় শব্দ জীৱন আৰু অন্যান্য 2015 তেওঁৰ উল্লেখযোগ্য কবিতা কেইটা হৈছে গৰুৰ সমুদ্ৰভীতি ভয় উপলব্ধি শীত ৰূপ পৰিৱৰ্তন উত্তৰ পুৰুষ নেক্সট কবিজন হৈছে মহেন্দ্ৰ বৰা 1929 to 1966 তেওঁৰ জীৱন সীমা তেওঁৰ কবিতা পুথি কেইখন হৈছে জাতিস্কাৰ 1961 এই নদীয়েদি 1970 ৰূপৰ টিলিঙাৰ মাত 1981 আলি দুমুজাৰ ক্ৰুচৰ পৰা 1987 নীলা ধতুৰাৰ ফুল 1987 জীৱন এক আস্থাবল 1995 উল্লেখযোগ্য কবিতা হৈছে ফাউষ্ট সামুৰাই নেক্সট কবি হৈছে বীৰেশ্বৰ বৰুৱা 1933 to 2010 কবিতা পুথি অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা 2001 নিৰ্জন নাবিক অন্য এক জোনাক 1990 ডাউকি 1979 অচিন আৰাও 1970 চৰাই শামুক আৰু নক্ষত্ৰ 1985 নিৰ্বাচিত কবিতা 1989 উল্লেখযোগ্য কবিতা কেইটা হৈছে ডায়েৰী বহাগ লিলিৰ আবেলি নেক্সট কবিজন হৈছে মহেশ্বৰ নেওগ 1915 to 1995 তেওঁৰ জীৱন সীমা তেওঁৰ কবিতা পুথি কেইখন হৈছে মুছিফিৰ খানা 1974 সঞ্চাৰিণী দীপশিখা 1978 ৰক্তকমল 1943 লাজৱন্তী 1988 আণ্ডাৰ দ্য স্কাই আৰু তেওঁৰ উল্লেখযোগ্য কবিতা কেইটা হৈছে অন্ত্যজা আৰু মুছাফিৰ খানা নেক্সট কবিজন হৈছে সৈয়দ আব্দুল মালিক 1990 to 2000 তেওঁৰ জীৱন সীমা কবিতা পুথি হৈছে বেডুইন 1948 স্বাক্ষৰ 1964 স্বপ্ন দুঃস্বপ্ন আৰু অন্য কিছু কথা 1988 তেওঁৰ উল্লেখযোগ্য কবিতা কেইটা হৈছে মোৰ স্বৰ্গ মই অসমীয়া নেক্সট কবিজন হৈছে যজ্ঞেশ্বৰ শৰ্মা 1908 তেওঁৰ জন্ম কবিতা পুথি হৈছে লেফাফা 1970 উল্লেখযোগ্য কবিতা কেইটা হৈছে দুখন তপোবন 1943 গান্ধাৰী আৰু তেজীমলা নেক্সট কবিজন হৈছে অমলেন্দু গুহ তেওঁৰ জন্ম হৈছে 1924 আৰু মৃত্যু 2015 কবিতা পুথিখন হৈছে তোমালৈ 1960 পাব্লিছ হয় আৰু উল্লেখযোগ্য কবিতা কেইটা হৈছে বাগিচা দেওবাৰ এহাল সনেট নেক্সট কবিজন হৈছে ৰাম গগৈ 1932 to 1994 জীৱন সীমা কবিতা পুথি হৈছে মাটিৰ স্বপ্ন 1963 হে পৃথিৱী অন্তৰাত্মা 1986 কোমল গান্ধাৰ 1993 উল্লেখযোগ্য কবিতা কেইটা হৈছে পথাৰ মই পৃথিৱীৰ কবি নেক্সট কবিজন হৈছে বীৰেন্দ্ৰ নাথ বৰকটকী 1924 to 2002 হৈছে জীৱন সীমা কবিতা পুথি বনন্তৰ 1959 চিৰন্তন 1979 চিনাকি পৃথিৱী 1986 উপজা মাটিৰ পৰশ নেক্সট কবি হৈছে দিলীপ বৰুৱা 1933 জন্ম কবিতা পুথি অবান্তৰ 1988 উল্লেখযোগ্য কবিতা জন দা বেপ্টিষ্ট মোৰ প্ৰেম
নেক্সট কবি হৈছে হেমাংগ বিশ্বাস 1917 1989 মৃত্যু কবিতাপুথি হৈছে কুল খুৰাৰ চোতালত 1970 উল্লেখযোগ্য কবিতা হৈছে উভতনি মঘাই উজা ডিব্ৰুগড়লৈ নেক্সট কবি হৈছে হীৰেন্দ্ৰ নাথ দত্ত 1937 ত জন্ম কবিতাপুথি হৈছে সুমধীৰৰ সোঁৱৰণি আৰু অন্যান্য কবিতা 1981 মানুহ অনুকূলে 2000 উল্লেখযোগ্য কবিতা হৈছে উজান অস্তাচল হাস্পতাল বিচ্ছিন্ন নেক্সট কবিজন হৈছে দীনেশ গোস্বামী 1936 ত জন্ম কবিতাপুথি হৈছে আলোড়িত অন্ধকাৰ 1973 সময় হেতুপথ 1993 উল্লেখযোগ্য কবিতা হৈছে দলিল আৰু পূৰ্বৰাগ নেক্সট কবিজন হৈছে নলিনী ধৰ ভট্টাচাৰ্য 1921 to 2016 কবিতাপুথি হৈছে চেৰাখালীৰ মালিতা 1983 ননী আছনে ঘৰত 1996 এই কুঁৱলীতে 1979 আহত সপোন 1983 বিদায় ফুলৰ দিন 2004 দিনৰ পাছত দিন 2008 উল্লেখযোগ্য কবিতা মই গুৱাহাটী সাক্ষাৎকাৰ সিংহাসন নেক্সট কবিজন হৈছে ৰবীন্দ্ৰ সৰকাৰ 1943 ত তেওঁৰ জন্ম কবিতাপুথি হৈছে শান্তি কল্যাণ কবিতা ধুলিয়ৰি ভৰিৰ হাজ বিত্ত ভঙাৰ সময় সত্তৰৰ পদাদিক 1980 ত আৰু কালান্তৰৰ কবিতা 1982 আৰু তেওঁৰ কবিতাপুথি কেইখন হৈছে তুমি মোক স্পৰ্শ কৰা 1987 নিজানত ৰাতিৰ শব্দ 1990 পৰমা প্ৰকৃতি আৰু মৌনতাৰ শব্দ 2008 অৰূপ কথাৰ জকা 2010 তেওঁৰ উল্লেখযোগ্য কবিতা কেইটা হৈছে পেণ্টাগনৰ ভূত হিটলাৰৰ ভূত চিয়ৰ জোতাৰ মহিমা নেক্সট কবিজন হৈছে কবিন ফুকন 1946 to 2011 সময়সীমা কবিতাপুথি তোক দেখি ন কোনে 1993 এই অনুৰাগী এই উদাস 2009 নেক্সট কবিজন হৈছে ৰবীন্দ্ৰ বৰা 1940 জন্ম কবিতাপুথি নিৰ্বাচিত সময় 1986 এটো আকো টাইপিং মিস্টেক হৈ আছে এটো হ'ব হৈছৰ মানুহ তালিবে হ হছই প্ৰথম স্বৰ ৰ হৈছৰ মানুহ 1990 উত্তৰ প্ৰজন্ম 1993 ৰাতি ভাঙি আহে 1996 সাহচৰ্য 2000 কৰবাত ৰডৰ গান 2001 সতীৰ্থ 2006 আৰু উল্লেখযোগ্য কবিতা কেইটা হৈছে তই দুৱাৰখন খুলি দিবি এটা প্ৰেমৰ জোন নেক্সট কবিজন হৈছে ৰাজেন্দ্ৰ নাথ বৰদলৈ 1948 ত জন্ম কবিতাপুথি হৈছে পুনশ্চ 1999 নেক্সট কবি হৈছে সমীৰ তাঁতী 1956 কাব্য সংকলন হৈছে যুদ্ধভূমিৰ কবিতা 1985 হুকাকুল উপত্যকা 1990 অত্যাচাৰৰ টোকাবহী 1993 সেউজীয়া উৎসৱ 1993 বিষয় দুৰ্ভিক্ষ 1994 এই আন্ধাৰ এই পোহৰৰ তন্ময়তা 1998 কদম ফুলাৰ ৰাতি 2001 বিষাদ সংগীত 2004 তেজ আন্ধাৰ নাও 2006 কালি নৰকৰ পৰা 2008 তেওঁৰ উল্লেখযোগ্য কবিতা কেইটা হৈছে কথোপকথন কোট পালা এই চকুজুৰি তেজ সেউজীয়া জীৱনৰ আদি অন্ত খেদি নেক্সট কবিজন হৈছে অনুভৱ তুলসী 1959 ত তেওঁৰ জন্ম কাব্য সংকলন হৈছে জলমগ্ন দৃশ্যাৱলী 1996 দুৰুণ ফুল 1996 পানিকাউৰী 2005 জয় জয়তীৰ জয় 2006 জুই সুৰ 2007 জীবনানন্দৰ দেহান্তৰৰ দৃশ্য 2008 তেওঁৰ উল্লেখযোগ্য কবিতা কেইটা হৈছে পানিকাউৰী পানী ৰাধা নাযায় যাও
নিকিনো কিনো এইকেইটা হৈছে তেওঁৰ উল্লেখযোগ্য কবিতা নেক্সট কবিজন হৈছে নীলিম কুমাৰ 1961 তেওঁৰ জন্ম তেওঁৰ কবিতা পুথি কেইখন হৈছে খেলুৱে গধূলি 1993 টোপনিত বাগিচা 1996 ধুনিয়া তিৰুতাবোৰ আৰু অন্যান্য কবিতা 2000 তেওঁৰে আৰু কবিতা পুথি হৈছে কাইলৰ পৰা আপোনাক ভাল পাম 2009 জুনাক ভাল পোৱা তিৰুতাজনী 2002 আমাৰ আকাশত 4 জনী জুন 2004 নিমখ আৰু 21টা কবিতা 2004 নৰকাসুৰ 2005 আত্মগাথা 2007 এদিন তোমাৰ ঘৰলৈ যায় তোমাৰ যত জন্ম হৈছিল এটো যায় নহয় যাম এদিন তোমাৰ ঘৰলৈ যাম টাইপিং মিস্টেক হৈছে তোমাৰ যত জন্ম হৈছিল 2007 তেওঁৰ উল্লেখযোগ্য কবিতা কেইটা হৈছে এইজনী ৰাধা ৰ'দ বতাহ নৰকাসুৰ জেকেট শিয়াল নেক্সট কবিজন হৈছে এম কামালউদ্দিন আহমেদ তেওঁৰ জন্ম হয় 1966 ত কাব্য সংকলন হৈছে দুচকুত গছৰ ভৰ বাৰিষা 1996 ধুৱাৰ মাজৰ চৰাইটো 2001 বৰষুণ ৰোমান্টিক আৰু এন্টি ৰোমান্টিক 2008 সৌৰভ শইকীয়া 1969 ত তেওঁৰ জন্ম কাব্য সংকলন হৈছে শিমলু সাগৰ 1998 হৰাপাতৰ ভায়োলিন 2000 সৌৰভৰ সোণাৰু ভ্ৰমণ 2003 শুভ কামনা 2006 পগলা পাৰ্বতী 2014 সৌৰভ শইকীয়াৰ প্ৰেমৰ কবিতা তেওঁৰ উল্লেখযোগ্য কবিতা কেইটা হৈছে কৃষ্ণচূড়াৰ খং সোণাৰুবোৰ আদি নেক্সট কবি হৈছে বিজয় শংকৰ বৰ্মন 1981 ত জন্ম কবিতা পুথি দেও 2006 অহুকাষ্টমী 2011 বৰ্ণমুক্তি 2015 জুনমণি দাস 1987 কবিতা পুথি স্বপ্নবাগ বৰষুণ 2007 জলস্তম্ভ 2014 উৰণীয়া চাহ 2016 নেক্সট কবিজন হৈছে মৃদুল হালৈ 1988 ত জন্ম কবিতা পুথি অকলে আছো কুশলে আছো 2010 আমাৰ ভাল হ'ব 2014 আজিলৈ এইখিনি আছিল ধন্যবাদ